এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছো এন্ড ওয়েলকাম বেক টু এ নিউ ভিডিও অফ মাই চেনেল একিদিন গাটো অকমান অসুস্থ হৈ আছিল এটা সৰু অপাৰেশনো হৈ গল সো ভিডিও বিলা কন্টিনিউ কৰিব পৰা নাই এতিয়া ভাবিছো অকমান আপোনালোকৰ লগত কথাকে পাতো আৰু তাৰ মাজতে এটা ভিডিও দিও সো প্ৰথমে আজি দুপৰীয়া মই বনাব ললো চিকেনত মই আমাৰ মোৰ কাৰণে মানে মোৰ হাহুমা আৰু মোৰ কাৰণে বনাইছো আৰু হেয়াও কেনেকে বনাইছো দেখুৱাইছো সক তেলখিনি গৰম কৰিলো তাতে কাটা পিয়াজখিনি দিলো লগতে দিলো এখিনি তেজপাত আৰু লগতে দিলো আদা নহৰু হেখিনি ভাজি ললো ধুনিয়াকে যেতিয়া ভজা হৈ গল তাৰ পাছত দিলো তাতে মই চিকেন কেইটখৰ যেহেতু আমি দুজনী মানুহে খাম সো চিকেন অকল কমকে দিছো সো চিকেনখিনি ভালদৰে এনেকে মই অকনমান সময় মজাই ললো হেখিনি যেতিয়া ধুনিয়াকে মজ খাব তাৰ ওপৰতে মই অকনমান হালধি গুৰি দিছো তাতে অকনমান মই জলকীয়া গুৰিও দিছো এয়া কিন্তু ৰং জলকীয়া নহয় দেই জ্বলা জলকীয়া অকনমানহে দিছো কাৰণ কেলে অকনমান মুখবোৰ একিদিন বইল খাই থকা হৈছে যে সো অকনমান কিবা এটা স্পাইচিও খাবলৈ মন গৈছে হেকাৰণে আজি ভাবিলো এনেকৈ বনাও ইয়াতে মই অকনমান নিমখ দিছো আৰু বস্তুখিনি মই মজাই থাকুতেই দি আছো এতিয়া ভালদৰে হেখিনি মজাই লৈছো আৰু মজাই লোৱাৰ পাছত দিম এটা স্পেশাল ইনগ্ৰেডিয়েন্টস যেটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো সময়ৰ কাৰণে এয়া হৈছে ভেদাইলতা আৰু মানিমুনিৰ চাটনি মানে ভেদাইলতাৰ পাত আৰু হৰু মানিমুনি বৰ মানিমুনি এনেকে দৰে মিক্স কৰি পেলাই মিক্সিত মাৰি লৈছো আৰু তাৰে হেখিনি মই ইয়াতে দি দিছো আৰু এনেদৰে অলপ সময় মজাই লৈছো আৰু এখিনি বহুত হেলদি হয় আসলতে বহুত দৰকাৰী আৰু অকনমান মই তাতে মছলা দিছো আৰু জালুক গুৰি অকনমানো দিছো বহুত বেছি নহয় দেই দেখাত কিন্তু পৰিমাণটো বেছি নিচিনা লাগিছে কিন্তু ইমান বেছিও দিয়া নাই সো ভিডিওটোতহে বেছি নিচিনা দেখাইছে আৰু এই সময়ত মানে মানিমুনিটোৱে বহুত ষ্ট্ৰেংথ দিয়ে বুলি কয় বহুত ভিটামিন মানে মাল্টি ভিটামিনস এড কৰে সো এনেদৰে খাই আছো আৰু আপোনালোকৰ দুৱাত এতিয়া ভালো পাইছো যথেষ্টখিনি সো ভাবিছো এতিয়াৰ পৰা লাহে লাহে আকৌ আগৰ দৰে ভিডিওবোৰ কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম অৱশ্যে মই কন্টিনিউ কৰিব নোৱাৰিম চাগে ইমান বিশেষ যদিও আৰু চেষ্টা কৰিছো সো দুপৰীয়া হাজটো আমাৰ এয়া আছিল মোৰ থালিখন চিকেন আৰু ভাত খোৱাৰ পাছত আবেলিও মানে আজিকালি কি হয় কৰিবলে একো তেনেকুৱা বিশেষ নাথাকে সো ভাবিলো আজি অকনমান ডেকোৰেশনে কৰো এই লতা দুডাল মই ঘৰতে আছিল সো সেই দুডাল মই বাহিৰৰ পৰা চিঙি আনি থৈছিলো ভাবিছিলো অকনমান ডেকোৰেশন কৰবা দিও আৰু তাৰ পাছত বিচাৰি পালো যে ঈদৰ আগতে মই আনিছিলো এটা কৰ্নাৰ লেম্প হেতু কিন্তু ঈদত একো ব্যৱহাৰে কৰিবলৈ নাপালো একো ডেকোৰেশন কৰিবলৈ নাপালো কাৰণ ঈদৰ আগতে মোৰ অপাৰেশন হৈ গল আৰু ঈদত মই মাৰ ঘৰত থাকিবলগীয়া হ'ল সো আজি ভাবিলো যেহেতু সময়ও আছে আৰু মনটো গৈছে সো একটুকে অকনমান ডেকোৰেশন কৰো বুলি ভাবিছিলো এই ল্যাম্প ষ্টেণ্ডালত মই দুটা সৰু সৰু পট নিজৰ হাতেৰে প্ৰিন্ট কৰি প্লাই থৈছিলো সো এতিয়া ভাবিলো তাতে গ্ৰীনটো এড কৰি দিও তেতিয়া বেছি ধুনিয়া লাগিব আৰু তাতে মই কি কৰিল তলত এটা পট লৈ পেলাই তাতে পানী অকনমান দিলো এটা গ্লাছত আৰু সেই তাতে এই জুইটোডাল লতা আছিল তাৰ গুৰি দুটা তিয়াই পেলাই লতা দুডাল এনেদৰে পট হেৰিটো মোৰ মানে ষ্টেণ্ডালত লগাই দিলো সো সকচোন এতিয়া কৰ্নাৰটো দেখিবলৈ ধুনিয়া লাগিছে নহয় জানো এনেকুৱা আসলতে সৰু সৰু কামবোৰে কৰ্নাৰবোৰ ধুনিয়াও দেখুৱাই দিয়ে আৰু মনটো ভাল লাগে ন যেতিয়া আমি হেউজিয়া সফালে দেখি থাকো সো আশা কৰিছো আপোনালোকে ভাল পালে বুলি যদি ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেদৰে মৰমবোৰ দি যাব আকৌ লগ পাম এটা নতুন ভিডিওৰ হৈতে টিল দেন বাই বাই